মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে চৰকাৰী গৃহ লাভ কৰিলে মানসিক বিকাৰগ্ৰস্ত যুৱক ৰফিকুল ইছলামে 5 ডিচেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী ৰফিকুলক এটা গৃহ দিয়াৰ ব্যৱস্থা কৰিবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিছিল। অৱশেষত এটা চৰকাৰী গৃহ লাভ কৰিলে বঙাইগাঁও জিলাৰ সৃজনগাম উন্নয়ন খণ্ডৰ অন্তৰ্গত বালাৰপেট গাঁৱৰ মানসিক বিকাৰগ্ৰস্ত যুৱক ৰফিকুল ইছলামে। হাতে বজাৰে গাড়ীত বাতৰি পৰিৱেশন কৰি পৰিয়াল পোহপাল দিয়া মানসিক বিকাৰগ্ৰস্ত যুৱক ৰফিকুল ইছলামে 5 ডিচেম্বৰ তাৰিখে বঙাইগাঁৱত মুখ্যমন্ত্ৰীৰ ওচৰত এটা চৰকাৰী গৃহ আবণ্টনৰ বাবে কাটৰ অনুৰোধ জনাইছিল। ৰফিকুলৰ অনুৰোধ মৰ্মে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিলা উপায়ুক্তক এটা গৃহৰ ব্যৱস্থা কৰি দিবলৈ নিৰ্দেশ দিছিল। শনিবাৰে ৰফিকুল ইছলামৰ ঘৰত চৰকাৰী গৃহৰ আধাৰশিলা স্থাপন কৰিলে পঞ্চায়তৰ সভাপতি ৰমজান আলীয়ে। চৰকাৰী গৃহ লাভ কৰি ৰফিকুল যথেষ্ট সুখী হোৱাৰ লগতে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। হয়, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰমজান আলী আহমেদ, আমাৰ গাঁও পঞ্চায়তৰ বালাৰপেট উত্তৰ সমষ্টিৰ সন্মানীয় সদস্য আমিৰ হুছেইন, দক্ষিণৰ শহীদুল ইছলাম, জিলা উপায়ুক্ত নৱদ্বীপ পাঠক আৰু আমাৰ চিঅ বাইদেউ নাদিৰা জেছমিন বাইদেউ, এওঁলোকৰ প্ৰচেষ্টাত যিটো আমি ঘৰ পালো, আজি আমাৰ সভাপতি মহোদয় আহি ইয়াতে আধাৰশিলা কৰিলে, আমি সকলোকে আমাৰ আন্তৰিকতাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁলোকৰ বাবেহে আমি এটা ঘৰ পালো বুলি আমি আশা কৰিছো। ভাল লাগিছে নে? আমাৰ বহুত ভাল লাগছে। আমাৰ আশা পূৰণ কৰিলে, সপোন পূৰণ হল। আমি সেইদিনা পাইছিলো লাইভ চেনেলতে, ৰফিকুলৰ সপোন পূৰণ হল, অৰ্থাৎ আমাৰ সপোনটো সঁচাকৈ আজি পূৰণ হল বুলি আশা কৰিছো। ৰাইজক ধন্যবাদ দিবা। ৰাইজকো ধন্যবাদ। ৰাইজে কমেণ্ট কৰিছে, ৰাইজৰ বাবে আমি ঘৰ পালো। ৰাইজে মোক ফোন কৰিছিল যে ঘৰটা পালে নে নাই, ঘৰটা হলা নাই। এতিয়া মই সুধিলে মই কম ঘৰ হল। আজিৰ পৰা ৰফিকুলৰ ঘৰ হৈছে। আজিৰ পৰা মোৰ ঘৰ হল বুলি মই ধন্যবাদ। আমাৰ আজি ধন্যবাদ ছাৰ, আপোনালোকৰ আশীৰ্বাদত, বিশেষকৈ সাংবাদিক বন্ধুসকল, আমাৰ গাঁও পঞ্চায়তৰ সভাপতিসকল, আমাৰ সকলোৰে আদৰ্শত নিৰ্দেশত আমি এটা আৱাস যোজনাৰ ঘৰ পালো। ধন্যবাদ জ্ঞাপন কৰিছো এওঁলোকক। ৰফিকুল ইছলামৰ ঘৰৰ পৰা মাত্ৰ 30 মিটাৰ ফাকত মানা নদী, ইয়াতে চৰ মডেলৰ বাহিৰে বেলেগ মানে বুদ্ধি নাই আৰু কি। সেনেকৈ আমি সিদ্ধান্ত এটা লৈছিলোঁ আৰু সেই এষ্টিমেট মৰ্মে এই ঘৰটোৰ হ'ব বহলটো হ'ব 14 ফুট আৰু দীঘলটো হ'ব 19 ফুট। এই 14 বাই 19 ফুটৰ চৰ মডেল এটা তেওঁক আমি পঞ্চায়তৰ ফালৰ পৰা ঘৰ বনাই দিম। এইখিনিয়ে আৰু অলৰেডি এইটো কিমান দিনৰ পৰা আৰম্ভ হ'ল? এইটো আজি আমি খুঁটি গাড়িলোঁ, ৰাইজক লৈ হতন আমি খুঁটি গাড়ি দিলোঁ। অহাকালিৰ পৰা কাম ষ্টাৰ্ট হ'ব। অহাকালি ৰাতিপুৱা আৰু ভাগতে মাল মেটেলখিনি গোটেই আমি পঞ্চায়তৰ ফালৰ পৰা দি দিম আৰু 10টা-11টামান বজাৰ পৰা কাম আৰম্ভ হৈ যাব। আৰু কালিৰ পৰা ধৰি লওক আজিৰ পৰা 15 দিন 20 দিনৰ ভিতৰত এই কাম ক্লিয়াৰ কৰি দি দিম।